এগৰাকী উজ্জ্বল সুদ বা মূলৰ কথা প্ৰথমতে একো নাছিলে প্ৰথমতে মাত্ৰ হৈছিলে যে যিগিলা ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠান মানে মাইক্ৰ'ফাইনেন্সৰ পৰা যিসকল অসমৰ ভুক্তভোগী মহিলাই ঋণ লৈছিল সম্পূৰ্ণ ঋণসমূহ ঘূৰাই দিয়াৰ কথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেখেতে যেতিয়া বিত্তমন্ত্ৰী হৈ আছিল তেখেতে ঘোষণা কৰিছিল আৰু তাৰ পিছত পৰ্যায়ক্ৰমে তেখেতে ঘোষণা কৰি নিৰ্বাচনৰ প্ৰতিখন নিৰ্বাচনী সভাতে তেওঁ সেই কথাটো কৈছিল যে আপোনালোকক মই মাইক্ৰ'ফাইনেন্সৰ পৰা ৰেহাই দিম আৰু যদি কোনোবা এজেণ্ট আপোনালোকৰ ঘৰলৈ যাবলৈ হয় তেখেতলোকৰ 6 মাহ জেল আৰু 10,000 টকা জৰিমনা হ'ব তেতিয়া মানুহখিনি উটঙাই দিছিল যদি আমি তেওঁৰ সেই আমি উচতনিত যদি আমি উঠি গৈ আমি কোনোবা মাইক্ৰ'ফাইনেন্সৰ এজেণ্ট যদি আমি ধৰি নি জেলত ভৰাই দিলোহেঁতেন তেতিয়াহ'লে সেইখন কেছতো আমাৰ ডিঙিত লাগি থাকিলেহেঁতেন কিন্তু আমি সেইটো নকৰিলোঁ আমি সেইটো নকৰি কি কৰিলোঁ আমি এজেণ্টসমূহ মৰমেৰে বুজাই আমি পঠাই দিলোঁ যিহেতু আমাক চৰকাৰে দিম বুলি কৈছে গতিকে আমি চৰকাৰৰ ঘৰত আবেদন কৰিছোঁ চৰকাৰে আমাক ৰেহাই দিব আপোনালোকে ধৈৰ্য ধৰক কিন্তু যেতিয়া সেইদিনাখনি শপত গ্ৰহণ হৈ গ'ল নতুন আমাৰ চৰকাৰৰ শপত গ্ৰহণ হৈ গ'ল শপত গ্ৰহণৰ প্ৰথম কেবিনেটতে তেওঁ 10 দফীয়া যিটো হেৰি আছিল সিদ্ধান্ত আছিল তাতে 3 নম্বৰতে ধৰি থৈছিল যে মাইক্ৰ'ফাইনেন্সৰ পৰা দুখীয়া মহিলাখিনিক ৰেহাই দিম কিন্তু তাৰ পিছত 17 তাৰিখৰ দিনা দৈনিক অসম বাতৰি কাকতখনত এটা ওলালে যে বৰ হৰফেৰে ওলালে যে মাত্ৰ সুদটোহে দিয়া হ'ব মূলটো ঘূৰাই দিয়া নহয় তেতিয়াহ'লে আমি 1.5 বছৰ দিনে আমি মহিলাখিনিয়ে ঘূৰাই দিয়া নাছিলোঁ তেতিয়াহ'লে আমি যদি সুদটো দিবলৈ হয় খুব বেছি 6,000 বা 7,000 বা 10,000 মিনিমাম 10,000 টকা সুদ হ'ব আৰু মূলটো কিন্তু 1 লাখ 1.5 লাখ টকা মানুহখিনি মূলটো থাকি গ'ল তেতিয়াহ'লে হয় তেতিয়াহ'লে সুদটো ঘূৰাই নিদি যদি মূলটো ঘূৰাই দিবলৈ আমাক বাধ্য কৰোৱা হয় তেতিয়াহ'লে আমি সকলো মহিলাই আমি বহি থকা মহিলাখিনিও কি কৰিম যিসকল মহিলাই আগতে প্ৰতিবাদ কৰি আমি ইমানটো সিদ্ধান্ত লৈছিলোঁগৈ আমি সকলো মহিলা ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কিন্তু তীব্ৰৰ পৰা তীব্ৰতৰ কৰি তুলিম অসম চৰকাৰৰ বিৰুদ্ধে মানে কি কৰিম আমি যিহেতু বিত্তমন্ত্ৰীয়ে ঘোষণা কৰিছিল তেখেত এতিয়া বিত্তমন্ত্ৰী হৈ থকা নাই নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী হৈ আছে গতিকে আমি অকল মুখ্যমন্ত্ৰীৰ বিৰুদ্ধেহে আমি আন্দোলনসমূহ আমি হুংকাৰ দিছোঁ আজি আপোনালোকৰ হেৰিৰ পৰাই আমি জনাইছোঁ আমি এনেকুৱা ধৰণৰ নহ'লে আমি কি কৰিম যদি আমাৰ আন্দোলনতো তেখেতলোকে আমাক আইনী ব্যৱস্থা কিবা ল'বলৈ বিচাৰে আমি কিন্তু সকলো মহিলাই আমি ইচ্ছা মৃত্যু বিচাৰিম আমিতো বিচৰাৰ বাহিৰে আমাৰ একো উপায় নাই কাৰণ আমি আত্মহত্যা কৰিবলৈ আমি মহিলাখিনি গৈ আছোঁ গতিকে তেখেতে আমাক ইমান মিছাৰ প্ৰলোভন দিয়াৰ কাৰণে তেখেতক ধিক্কাৰ জনাইছোঁ যিগৰাকী মহিলাই তেখেতৰ মূৰত হাত থৈ আশীৰ্বাদ দিছিল নিৰ্বাচনৰ আগত যে তুমি দীৰ্ঘায়ু হোৱা তুমি জীয়াই থাকা ভালকৈ তুমি আৰু ওপৰলৈ যোৱা সেইগৰাকী মহিলাই কিন্তু যেতিয়া চকু পানী টুকি টুকি ঋণৰ কিস্তি ঘূৰাব লাগিব তেওঁৰ কিন্তু তেওঁ সেইটো হাত তেওঁক আৰু বেলেগকৈ আমি দিব নালাগে গতিকে আমি আজি এই সদনৰ পৰাই আপোনালোকক জনাইছোঁ আমি কিন্তু আন্দোলন